এছটি কোনো বস্তু নহয় য'ত বেচিব পাৰি বা কিনিব পাৰি। কিন্তু আমাৰ অসমৰ যি 6 জনগোষ্ঠী যিসকলক এছটিৰ অধিকাৰ দিবলৈ গৈ আছে তেওঁলোকক কৈছোঁ বিশেষকৈ এছটি কোনো এটা বস্তু নহয়। এছটি হৈছে আমাৰ এক জন্মগত অধিকাৰ আৰু আপোনালোকে এছটিৰ যিসকল বিচাৰিছে সেয়া স্বীকৃতি পাবৰ কাৰণে এছটি মাতৃ গ্ৰহণ কৰিব লাগিব। সেয়া কোনো বস্তু নহয় য'ত আপোনালোকে বিচাৰিলে কিনিব পাৰি। তেওঁলোকে এইটো কথা বুজি পোৱা নাই যে এছটি মানে কি। যেতিয়া বুৰঞ্জীৰ পাতনি মেলি চাওঁ তেতিয়া গোটেই কথা ক্লিয়াৰ হৈ পৰে বা স্পষ্ট হৈ পৰে। এসময়ত আমাক ঘৃণা কৰিছিল যে এছটিৰ ষ্টেটাছ আমি কিয় ল'ম, ইমান নিজ লোকৰ বা নিজ জাতিৰ পৰিচয় বুলি আপোনালোকে এসময়ত নিন্দা কৰিছিল। কিন্তু আজি এই স্বীকৃতি বা এই আনৰ অধিকাৰ যি জন্মগত অধিকাৰ সেয়া আপোনালোকে আমাৰ হাতৰ পৰা কিয় ল'ব বিচাৰিছে আমি কথাটো বুজি পোৱা নাই। যিটো ডিমাণ্ড কৰিলেও বা বিচাৰিলেও পাব নোৱাৰি। দুই এটা এছটিৰ নামত যি আমাৰ বাবে সাহাৰ্য বা সুযোগ সুবিধা আহে বা শিক্ষাৰ ক্ষেত্ৰত হওক বা কিছুমান অফিচিয়েলি কাম কাজত হওক, সেই ৰিজাৰ্ভেশ্যনৰ যি কেটেগৰী সেই আপোনালোকে কি আমাৰ পৰা ল'ব বিচাৰিছে নে আমাৰ অধিকাৰটো আপোনালোকে কাঢ়ি নিব বিচাৰিছে? আৰু দুই এজন লোকৰ কমেণ্টত মই দেখিছোঁ কি কৈছে যে এতিয়া তোমালোকে নোৱাৰিবা, যে তোমালোকে কম্পিটিশ্যনত নোৱাৰিবা যাৰ বাবে ইমান এটা প্ৰটেক্ট কৰি আছে এছটি বিচৰাৰ কাৰণে। সেয়া কথা নহয়। এই কুৱেশ্যনটো আমি আপোনালোকক সুধিব পাৰোঁ। এতিয়া কি আপোনালোকে ভাগৰি পৰিছে নেকি যে আমি কম্পিটিশ্যনত বিট কৰিব নোৱাৰিম বুলি? আপোনালোকে ভাগৰি পৰিছে নেকি নিজৰ স্বীকৃতি, নিজৰ ভাষা, নিজৰ কালচাৰক লৈ আপোনালোকে ভাগৰি পৰিছে নেকি? নিজৰ জাতিটোৰ কাৰণে, নিজৰ লেংগুৱেজৰ কাৰণে বা নিজৰ যি আইডেণ্টিটি তাক লৈ ভাগৰি পৰিছে নেকি? যাৰ বাবে আপোনালোকে এই এছটি আমাৰ অধিকাৰটো আপোনালোকে আমাৰ পৰা কাঢ়ি নিব বিচাৰিছে। আৰু প্ৰথমতে কৈছোঁ যে এছটি বিচাৰিলে পোৱা কোনো বস্তু নহয়, বস্তু নহয় যাক আমি বেচিব পাৰোঁ বা আমি কিনিব পাৰোঁ। জন্মগতভাৱে আমি এছটি হ'বৰ কাৰণে এছটি মাতৃৰ পৰা আমি জন্মগ্ৰহণ কৰিব লাগিব। তেতিয়াহে আপোনালোকে নিজকে এছটি বুলি স্বীকৃতি দিবলৈ আহিবা বা এছটিৰ এই অধিকাৰটো আপোনালোকে ল'ব পাৰিবা। আপোনালোকে নিজস্ব জাতিৰ সুৰক্ষাৰ কাৰণে, আপোনালোকে নিজস্ব কালচাৰৰ কাৰণে চৰকাৰৰ পৰা কিবা এটা প্ৰটেকশ্যনৰ ডিমাণ্ড কৰক, আমাৰ তাত একো বাধা নাই। কিন্তু আমি আমাৰ অধিকাৰ আমি আনক বেচিব নোৱাৰোঁ বা আমি আনক দিব নোৱাৰোঁ, যাৰ কাৰণে আমি যুঁজি আছোঁ আৰু যুঁজিম। ধন্যবাদ।